আহি গ'ল পঞ্চায়ত ইলেকশ্যন। আপোনালোকে পঞ্চায়ত ইলেকশ্যনত ভোটটো আপোনালোকে দিব পাৰিব নে নাই? নতুনকৈ ভোটাৰ লিষ্ট এখন প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব লাগিব আপোনালোকৰ নিজৰ নামটো আছে নে নাই। যদি আপোনালোকৰ নিজৰ নামটো নাই তেনেহ'লে আপোনালোকে পঞ্চায়ত ইলেকশ্যনত আপুনি ভোটটো দিব নোৱাৰে, আৰু যদি আছে আপোনালোকৰ নাম তো আপোনালোকে ভোটটো দিব পাৰিব। তো আপোনালোকে কেনেকৈ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব, আপোনালোকে পঞ্চায়ত ইলেকশ্যনত যিখন নতুনকৈ ভোটাৰ লিষ্ট প্ৰকাশ পাইছে সেইখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, আৰু লগতে আপোনালোকে ষ্টেটাছ চেক কৰিব পাৰিব আপোনালোকে ভোটটো দিব পাৰিব নে নাই। আপোনালোকে ষ্টেটাছ চেক কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ড, আপোনালোকৰ কাৰণে মই আজি দেখাম আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু ষ্টেটাছ চেক কৰিব। তাৰে আগত মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত ওলাই অহা ন'টিফিকেশ্যন বেল আইকনত ক্লিক কৰি এলাউ কৰি দিব। আৰু আমাৰ যদি এইটো ভিডিঅ' আপোনালোকে ফেচবুক পেজত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব। তেন্তে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ড, আপোনালোকে লিষ্টখন চোৱাৰ বাবে আপোনালোকে ফাৰ্ষ্ট অফ অল আপোনালোকৰ মোবাইল ফোনৰ পৰা আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। এনেকৈ লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ বস্তু টাইপ কৰিব। মই যেনেকৈ ইয়াতে মই আগতে টাইপ কৰিছোঁ সেইকাৰণে এনেকৈ আহিছে। আপোনালোকে ইয়াতে চাব পাৰিছে, ইয়াতে যেনেকৈ দিয়া আছে ERMSSEC এনেকৈ আপোনালোকে লিখি টাইপ কৰিব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই এই পেজৰ লিংকখন ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম। আপোনালোকে এইখন ডিছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে ডাইৰেক্ট ক্লিক কৰি আপোনালোকে হোম পেজলৈ আহিব পাৰিব। তো এনেকৈ আপোনালোকে চাৰ্চ কৰি দিব। দিয়াৰ পিছত এনেকৈ আপোনালোকৰ সময়ত এনেকৈ ৱেবছাইটটো খুলি আহিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিব ডাউনলোড PDF ইলেক্ট'ৰেল ৰোল, বা আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সময়ত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে অনলাইন ইলেক্ট'ৰেল ৰোল মেনেজমেণ্ট ছিষ্টেম। তো আপোনালোকে এনেকৈ চাব পাৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰিছে চিটিজেন কৰ্নাৰ। তাৰপিছত আপোনালোকে তলফালে চাব পাৰিব PDF ইলেক্ট'ৰেল ৰোল। তো আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব, PDF ইলেক্ট'ৰেল অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ সময়ত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব অলপমান ওপৰফালে, কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে চিলেক্ট ডিষ্ট্ৰিক্ট। তো আপোনালোকৰ ডিষ্ট্ৰিক্ট চাব ডিভিশ্যন যি হয় আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। তো মোৰ এক্সাম্পল মই আপোনালোকক দেখাই আছোঁ। মই এখন ডিষ্ট্ৰিক্ট লৈ আছোঁ আপোনালোকৰ কাৰণে। এখন ডিষ্ট্ৰিক্ট মই অলৰেডি চিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত ইয়াৰ পৰা চাব পাৰিছে আপোনালোকে। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে চিলেক্ট জিলা পৰিষদ। আপোনালোকে ইয়াতে ক্লিক কৰিব। চিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিখন জিলা পৰিষদ হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। তো মই এক্সাম্পল আপোনালোক দেখাৰ কাৰণে এখন লৈ ল'লোঁ। তাৰপিছত আপুনি চাব পাৰিছে চিলেক্ট গাঁও পঞ্চায়ত GP। তো আপোনালোকৰ যিখন গাঁও পঞ্চায়ত আপোনালোকৰ GP হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে তলফালে আৰু এটা অপশ্যন দিয়া আছে চিলেক্ট ৱাৰ্ড। তো আপোনালোকৰ যিটো ৱাৰ্ড হয় আপোনালোকৰ গাঁও, সেই গাঁওখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব, আপোনালোকৰ নিজৰ গাঁওখন। লোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি ইয়াতে চাব পাৰিছে চিলেক্ট পলিং ষ্টেচন। তো আপোনালোকে য'ত যায় আপোনালোকে ভোট দিয়ে আপোনালোকৰ সেই পলিং ষ্টেচনটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব লাগিব। তো আপোনালোকে চিলেক্টত ক্লিক কৰিব। কৰাৰ পিছত আপুনি ইয়াৰ পৰা আপোনালোকৰ যিটো পলিং ষ্টেচন আছে আপোনালোকে এনেকৈ দেখাব, শ্ব' কৰিব। আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপমান তলফালে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াতে চাব পাৰিছে ডাউনলোড বুলি এটা অপশ্যন দিয়া আছে। তো আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনত আপোনালোকে যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সময়ত এই পেজখন ডাউনলোড হৈ আহিব। তাৰপিছত আপোনালোকে এনেকৈ চাব পাৰিব আপোনালোকৰ আপোনালোকে কিমান মানুহ আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ নামবিলাক চাব পাৰিব এখনত। এনেকৈ আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে যদি PDF হিচাপত এখন যদি ডাউনলোড কৰি ল'ব বিচাৰে আপোনালোকৰ মোবাইল ফোনত, তো আপোনালোকে ইয়াতে চাব পাৰিছে দিয়া আছে পিন ডাউনলোড টু PDF। তো আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। তো ফ্ৰেণ্ড, মই অলৰেডি ডাউনলোড কৰিছোঁ আৰু মই ডাউনলোড নকৰোঁ, কিয়নো আপোনালোকক তাক দেখালোঁ। আপোনালোকে ইয়াৰ পৰা এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে ফ্ৰেণ্ডছ এতিয়া আপোনালোকে ষ্টেটাছটো কেনেকৈ চেক কৰিব, এতিয়া মই আপোনালোকক দেখাই আছোঁ আপোনালোকে ষ্টেটাছ কেনেকৈ চেক কৰিব। আপোনালোকৰ যিখন ভোটাৰ IDত আপোনালোকৰ EPSC নাম্বাৰটো আছে সেই নাম্বাৰটো আপোনালোকে ক'ৰবাত আপোনালোকে এখন জেগাত লিখি ল'ব। লোৱাৰ পিছত আপোনালোকে সেই নাম্বাৰটো এটা জেগাত লিখি ল'ব। তাৰপিছত আপোনালোকে এনেকৈ ক'ৰবাত লিখি লোৱাৰ পিছত আপোনালোকে এনেকৈ বেক হৈ আহিব। আপোনালোকে আৰু বেক হৈ আহিব। অহাৰ পিছত আপোনালোকে হোম পেজত অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে
ইয়াতে এটা অপশ্যন দিয়া আছে সাৰ্চ বাই APIC নাম্বাৰ। তো আপোনাক এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সময়ত এনেকৈ দেখাব চিলেক্ট ডিষ্ট্ৰিক্ট বাই সাব ডিষ্ট্ৰিক্ট নেম। তো আপোনালোকে এনেকৈ চাব পাৰিছে। তাৰপিছত আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব আপোনালোকৰ ডিষ্ট্ৰিক্টখন। ইয়াৰ পৰা বহুত কেইখন ডিষ্ট্ৰিক্ট ওলাই আহিব। তো আপোনালোকে এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈ ল'ব। ইয়াতে এনেকৈ লোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে ইয়াতে দি আছে চেক ইয়ৰ ডিটেইলছ বাই APIC। তো আপোনালোকৰ এতিয়া ভোটৰ ID কাৰ্ডত আপোনালোকৰ যিটো APIC নাম্বাৰ আছে কমিক নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকে ইয়াতে APIC নাম্বাৰটো ইয়াতে বহাই দিব। দিয়াৰ পিছত চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। তো ফ্ৰেণ্ড মই এইটো APIC নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি আছোঁ। কৰাৰ পিছত চাৰ্চ অপশ্যনত ক্লিক কৰি আপোনালোকক নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো ফ্ৰেণ্ড আপোনালোকে যেতিয়া চাৰ্চ অপশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সময়ত এনেকৈ আহিব। ইয়াতে চাব পাৰিছে ইয়ৰ ডিটেইলছ। তো আপোনালোকৰ ডিটেইলছখন ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকৰ গাঁও পঞ্চায়ত আপোনাৰ এড্ৰেছ আপোনালোকে চাব পাৰিব। আপোনালোকৰ কোনটো পুলিং ষ্টেচনত ভোটদান কৰে আপোনালোকে এইটো চাব পাৰিব। তাৰপিছত দি আছে ভোটাৰ ডিটেইলছ। আপোনালোকৰ নিজৰ ডিটেইলছখন ইয়াতে চাব পাৰিব। আপোনালোকৰ নাম, আপোনালোকৰ এজ, আপোনালোকৰ LA চব, আপোনালোকৰ হাউচ নাম্বাৰ, আপোনালোকৰ মেল ফিমেল যি আছে জেণ্ডাৰ, সেইবিলাক চাব পাৰিব। তো এনেকৈ আপোনালোকে চাব পাৰিব ষ্টেটাছটো। আৰু আপোনালোকে কেনেকৈ লিষ্টখন ডাউনলোড কৰিব এইখন মই অলপ আগতে আপোনালোকক দেখাই দিছিলোঁ। তো আপোনালোকে এনেকৈ ডাউনলোড কৰিব আৰু আপোনালোকে এনেকৈ ষ্টেটাছটো চেক কৰিব। তো ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো মূলতে ইমানে। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেন্তে এটা লাইক কৰিব। আৰু আমাৰ চেনেলটো এতিয়ালৈকে যে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তো তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত থাকিব। কিয়নো যেতিয়া মই ভিডিঅ' আপলোড কৰিম আপোনালোকে সকলোতকৈ আগত যাতে পায়। তো সেইকাৰণে কৈছোঁ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু ফ্ৰেণ্ড আপোনালোকৰ বন্ধু বান্ধৱীলৈ বেছিকৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰিব। তো আজিলৈ মানে জয় আই অসম।